কি খবৰ বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ভালে আছে ময়ো ভালে আছোঁ এয়া মোৰ ৰাতিপুৱা ষ্টাৰ্ট হৈ গ'ল এপল চিডাৰ ভিনেগাৰ দি তাৰপিছতে লগে লগে ভাত বনোৱা আৰম্ভ কৰিলোঁ ভাতত এয়া মাছ বনাইছোঁ আৰু ৰাইচ বনাইছোঁ ৰাইচটো চাগে আপোনালোকে দেখা পাই ভাবিছোঁ ইমান অকণমান মানে মোৰ হাজবেণ্ডে খাব মই আজি ভাত নাখাওঁ সেইটো কাৰণতে আৰু মই মাছো নাখাওঁ মই মানে শাওণ মাহটো পালি আছোঁ ন মানি আছোঁ তো দুমাহ মই মাছ মাংস নাখাওঁ আৰু নিৰামিষ খাম তো এই হাজবেণ্ডক আৰু বাচ্চাটোক বনাই দিছোঁ সিহঁতে ইমান দিনে খোৱা নাছিলে বাহিৰত খায় কিন্তু ভাল নালাগে ন এনেকৈ মই বনাই দিলোঁ আৰু সিহঁতক আজি তাৰপিছতে চিম্পুল কৰি বনাম আৰু মাছৰ জোলটো আগতে তেল দি কিনে আলুখিনি ফ্ৰাই কৰি লৈছোঁ ভালকৈ তাৰে পিছতে অলপ জিৰা ধনিয়া দি দিম আৰু হালধি এনেকৈ দি দিলোঁ তাৰপিছতে ভালকৈ ফ্ৰাই কৰি ল'ম তাৰপিছত মই পিঁয়াজৰ পেষ্ট এটা ৰেডি কৰিছোঁ খালি পিঁয়াজ আছে তাতে আৰু 3টা ইলাচি লং অলপমান 5টামান আৰু ডালচেনি একদম সৰু এটুকুৰা হয় তো সেইখিনি ভালকৈ মিক্সিত পিচি লৈ ইয়াতে আলুখিনি যেতিয়া মানে ৰঙা হৈ যাব তেতিয়া আপোনাৰ ভালকৈ মানে পিঁয়াজখিনি দি কিনে ফ্ৰাই কৰিলেই হৈ গ'ল এনেকৈ ইয়াৰ পৰা মই ফ্ৰাই কৰি দেখিছে পূৰা আলুৰ পৰা তেল ওলাই আহিছে পূৰা ড্ৰাই হৈ গৈছে ফ্ৰাই কৰোঁতে তাৰপিছতে যেতিয়া এনেকুৱা ড্ৰাই হৈ যাব পিঁয়াজৰ স্মেলটো নাথাকিব তাৰপিছত আমি এতিয়া পানী দিম আৰু এতিয়া পানী দিব টাইম হৈ গৈছে পানীটো আপোনাৰ হিচাপত দিব পাৰে আপুনি যিমান মানে জোল ৰাখিব বিচাৰে সেইখিনি দিব পাৰে মই যিহেতু 2 টাইমৰ কাৰণে বনাই আছোঁ দুপৰীয়া আৰু ৰাতিৰ কাৰণে তো মই অলপ বেছিয়ে পানী দিছোঁ আৰু আলুটো দিলে এনেও পানীটো মানে শুহি লৈ যায় ডাঠ হৈ যায় এয়া আৰু মই ঢাকি দিলোঁ তাৰপিছতে মই সিদিনা যে এল'ভেৰা জেল কাটি আনিছিলোঁ মই কৈছোঁ এনেই ফ্ৰিজত আছে মোৰ মানে হেয়াৰ ফল হৈছিলে মাজতে বহুত তো এল'ভেৰা জেল লগাই অলপ ভাল হৈছে কিছুমান হোম ৰেমেডি কৰি হেয়াৰ ফলটো মানে ভাল হৈ গৈছে আৰু সেয়া মই এল'ভেৰা জেলখিনি মানে কাটি বাকলিখিনি গুচাই ভালকৈ তাৰপিছত মিক্সিত দি দিম আৰু এইটো কিন্তু আপোনালোকেও কৰিব পাৰে বহুত ভাল ৰিজাল্ট হয় একদম যদি মোক বিশ্বাস কৰি কৰে আপোনাৰ হেয়াৰ ফল হওক বা আপোনাৰ হেয়াৰ যদি ড্ৰাই হৈছে গোটেইখিনিতে বহুত কাম দিয়ে আৰু এইটো ভাতো বনাই আছোঁ মাজে মাজে এইটো কৰি আছোঁ আৰু এনেকৈ এয়া মোৰ মাছৰ জোল হ'বই আৰু তাৰ আগত মাছখিনি দি দিলোঁ মই মাছখিনি দি আৰু লৰাই কিনে অলপ টাইম ঢাকি থৈ দিম এই এল'ভেৰা জেলখিনি মিক্সিত দি দিম তাৰপিছত আপোনাৰ এই ভিটামিন টেবলেটটো যে আছে সেইটো 5টা 6টামান ফুটাই কিনে আপোনাৰ যিটো ভিতৰৰ অইল থাকে ন অইলটো দি দিম তাৰপিছত মিক্সিত ধুনীয়া কৰি পিচি ল'ম আৰু আপোনাৰ ইয়াতে আপুনি নাৰিকলৰ তেল দিব পাৰে নহ'লে অলিভ অইলো দিব পাৰে এইটো আপোনাৰ ইচ্ছা বাদাম অইল যি দিব বিচাৰে মই একদম অৰ্গেনিক মোৰ ওচৰত নাৰিকলৰ অইল আছিলে তো মই সেইটোৱে মানে অৰ্গেনিক নাৰিকলৰ অইলটোৱে দিছোঁ আৰু ইয়াতে এয়া মিক্সিত পিচি লৈছোঁ পিচি লৈ একদম ধুনীয়া এটা স্পাৰ্কিঙৰ নিচিনাই হয় কিন্তু অলপমান লিকুইড হয় আৰু এইখিনি মই থৈ দিছোঁ এয়া নাৰিকলৰ তেল অলপ দি দিছোঁ মই তাতে নাৰিকলৰ তেলটো দি আপোনালোকে ধুনীয়া কৰি মিক্স কৰি ল'ব কণী বনালে আমি যেনেকৈ অমলেটৰ কাৰণে মিক্স কৰোঁ ন এনেকৈ মিক্স কৰি ল'ব আপোনালোকে এয়া মোৰ মাছৰ জোল হৈছে আৰু নুমাই থৈ দিম আৰু অলপমান শুহিলে পানীটো মাছ খাব নোৱাৰোঁ বনালে অলপ মানে ভাল নালাগে চুবৰ কাৰণে তথাপি আৰু কি কৰিম উপায় নাই সেইটো কাৰণে বনাই দিছোঁ আৰু এয়া অলপ চিয়া চিজ মানে মই খাম যেতিয়া মানে মই ফাষ্টিং কৰি আছোঁ ন ফাষ্টিংটো ফাৰ্ষ্টতে চিয়া চিজটো মানে খাম আৰু মই সেইটো কাৰণে ভিজাই দিছোঁ এইটো যদি আপোনাৰ লগৰ 1 ঘণ্টামান ভিজাই থৈ দিয়ে ফুলি যায় জানেই এইটো ক'লে আৰু এইটো গৰমত খোৱাটো কিন্তু বহুত ভাল হয় মই এইটো অৰ্গেনিকটো লৈছোঁ এয়া মোৰ মাছৰ জোল হৈ গ'ল
ভালকৈ খালী কৰি গোটেই কেৰাহী চেৰাহী ধুইছোঁ, মাছ বনাইছোঁ, মানে পূৰা কাম বাঢ়ি গৈছে আৰু মোৰ। মই ভাত বনাই থাকোঁতে পৰিয়ে আহিছে আৰু তাই কি কৰিছে, পূৰা মুখত পাউডাৰ সানি চুলিত একদম পাউডাৰ লগাইছে। দিখাও দিখাও ইছ तरह पैर में क्या लगाया? हाँ? नो 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 जा 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 जा। এতিয়া যে মাছ বনালোঁ, মই কিমান কাম বাঢ়িলে আপোনালোকে দেখিছে। মাছ বনোৱাৰ কাৰণে গোটেই গেছ মুচিলোঁ, চাবোন দি ধুলোঁ, গোটেই পাকঘৰ চাকঘৰ চব মুচি আনিলোঁ, চব চফা কৰিলোঁ। তাৰপিছত বেচিন চেচিন চব ধুই ভালকৈ একদম চফা কৰিলোঁ। ভাল নালাগে ন, মই নাখাওঁ যে, সেইটো কাৰণতে। এনেই ইমান কথা নাই বাৰু, তথাপি আৰু মই যিহেতু নাখাওঁ ন, আকৌ সেইটো গেছতে মোৰ কাৰণে বনাম, তো ভাল নালাগে কিবা এটা। তো গোটেই মই গেছ এইবিলাক মুচি চফা কৰিলোঁ আৰু হাজবেণ্ডক কৈছোঁ একদম তুমি আৰু মাছ ইয়াতে নানিবা, মই মাছখিনি বনাই ডাইনিঙত থৈ দিছোঁ। এনেকৈ চব তলে চলে মুচি চফা কৰি দিলোঁ আৰু আপোনালোকে কোনে কোনে শাওণ মাহ মানি আছে সেয়া চাওক। মোৰ মুখৰ অৱস্থা নাই, গৰমত ইমান ঘামি গৈছোঁ, অলপ বোলো পানী খাই লওঁ। আৰু মই এনেও বহুত পানী খাওঁ, দিনটো 3-4 লিটাৰ পানী খাওঁ। আপোনালোকেও পানী খাব, পানী খালেহে কিন্তু স্কিন ভাল হ'ব। আপোনালোকে যিয়ে বাহিৰৰ পৰা নলগাই কিয়, মই আগতেও কৈছোঁ। এতিয়া মই মানে এইটো যে পেষ্টটো বনাইছিলোঁ সেইটো লগাম। ৰাতিপুৱাই মূৰটো সেই ধুইছিলোঁ কিন্তু শুকাই গ'ল, অলপ পানী দিছোঁ, বেছি পানী দিব নালাগে, জাষ্ট অলপমান দি এনেকৈ মই এতিয়া পেকটো লগাম আৰু পেকটো আপোনাৰ ধুনীয়া কৰি গুড়ি লগাই দিব। তাৰপিছত শেষৰ লেণ্টলৈকে লগালে ভাল আৰু ভাল ৰিজাল্ট পোৱা যায়। আপোনালোকে মাহত যদি দুবাৰে লগায় ন, এইটো পেক বহুত ভাল ৰিজাল্ট পোৱা যায়। আৰু কণ্ডিশ্যনাৰ নকৰিলে হেয়াৰটো পূৰা চফ্ট হয় একদম। এল'ভেৰা জেলটোতো চবেই জানেই আৰু ইমান ভাল হয় এইটো। আপোনালোকে ঘৰত বেলেগ কিবা ৰুৱে নুৰুৱে এল'ভেৰা জেল একদম খেতি কৰক। আৰু সেইটো মানে অলপমান কৰিলেই একদম বহুত বেছি হৈ যায়। আমাৰতো পূৰা ভৰ্তি এল'ভেৰা জেল। এয়া মই গোটেই চুলিখিনিতে লগাই দিছোঁ। মোৰ চুলিখিনি মানে বহুত বেয়া হৈছে, মানে মই এতিয়ালৈকে নাই বুলিও আপোনাৰ 20 মান টাইম মানে ষ্ট্ৰেটনিং কৰিছোঁ, বহুত কালাৰ কৰিছোঁ। এইটো কাৰণত মানে পূৰা বেয়া হৈ গৈছিলে চুলিখিনি। তো এতিয়া মানে একদম কেমিকেল নলগাই, খালি হোম ৰেমেডি কৰি আছোঁ, কণ্ডিশ্যনাৰো নলগাওঁ এনেকৈ। এইটো ভালকৈ আপোনালোকে মাছাজ দি দিব। যদি আপোনালোকৰ হেয়াৰ ফল বেছি হয় তেতিয়াহ'লে মাছাজটো নকৰিব, ভালকৈ লগাই কিনে আপোনালোকে চুলিটো ধুনীয়া কৰি বান্ধি থৈ দিব। আৰু যদি হেয়াৰ ফল নাই আপোনালোকৰ তেতিয়াহ'লে অলপ মাছাজ দিব পাৰে। মোৰ যিহেতু এতিয়া হেয়াৰ ফল নহয়, কমিছে, তো মই অকণ মাছাজ দি লৈছোঁ। আৰু যদি নাথাকিলে তেতিয়াহ'লে আপোনালোকে হেয়াৰ ফল নহ'লে আপোনালোকে মাছাজ দিব পাৰে আৰু দুডাল এনেকৈ চুলি আপুনি লৈ কিনে অকণমান জাষ্ট টানি দিব। চুলি গুৰটো মানে মজবুত হয়, জোৰে নাটানিব, অলপমান জাষ্ট টানি দিলেই হ'ল আৰু সেয়া পৰিয়ে টিভি চাই আছে আপোনাৰ। তাইক দুপৰীয়া অলপমান ভাত খাই কিনে টিভিটো চাব দিওঁ, তাৰপিছতে তাই শুই যায়। সন্ধিয়া যেতিয়া টোপনিৰ পৰা উঠে তাৰপিছত আৰু মই টিভি চাব নিদিওঁ। তাৰপিছত তাইৰ লগত মই খেলোঁ বা এনেই আৰু ফূৰ্তি ফাৰ্তা কৰি থাকোঁ। হেল্ল', কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। ৰাতিপুৱাৰ পৰা ভ্লগ বনাই আছোঁ, কিন্তু মানে কথা পাতিব টাইমো পোৱা নাই আৰু অলপ বিজিও আছিলোঁ, সেইটো কাৰণে। আৰু মই হেয়াৰ ৱাছ কৰি ল'লোঁ। আজি কণ্ডিশ্যনাৰ নাই কৰা। কণ্ডিশ্যনাৰটো মই এনেও নকৰোঁৱে, কাৰণ কণ্ডিশ্যনাৰ কৰিলে আপোনাৰ চুলিটো মানে
বহুত বেয়া হৈ যায়। মোৰ মাজতে এনেকুৱা হেয়াৰ ফল হৈছিলে, মই মানে ভয় খাই গৈছিলোঁ, কিবা হ'ল ইমান চুলি যায়। তাৰে পিছত আপোনাৰ PCOD হোৱা বুলি ভাবিছিলোঁ, কিন্তু নাই হোৱা। তাৰপিছত আপোনাৰ বহুত বেলেগ চেম্পু ইউজ কৰিলোঁ, নাই কমা। লাষ্টত মই ভাবিছোঁ নাই, হোম ৰেমেডি কৰোঁ আৰু কণ্ডিশ্যনাৰ একদম মানে এইটো এৰি দিওঁ। খালি মই প্লামৰ যোনটো অনিয়ন চেম্পু আছে, সেইটোৱে চেম্পুটো মানে ইউজ কৰি আছোঁ আৰু ভাল ৰিজাল্ট পাইছোঁ এইটো। সেয়ে আৰু ৰাতিপুৱাৰ পৰা মানে একচুৱেলি মই মানে কালি 5টা বজাৰ পৰা আৰু এতিয়া 5টা বাজিলে, এতিয়ালৈকে মানে মই একো খোৱাই নাই। এই জাষ্ট মই বেচনৰ চিলা বনাইছিলোঁ, বেচনৰ চিলা খালোঁ। একচুৱেলি মানে মই মানে কালিৰ পৰা আজিলৈকে ফাষ্টিং কৰিছিলোঁ 24 ঘণ্টাৰ। তাৰপিছত আৰু সেইটো কাৰণে একোৱেই খোৱা নাই। আৰু এতিয়া যি খালোঁ আৰু ৰাতি ডিনাৰ নকৰোঁ আৰু মই। একচুৱেলি মানে কি, মই আপোনাৰ যেতিয়া মানে ৱেইট লুজ কৰিছিলোঁ বহুত মাজতে, তাৰপিছতেই ঘৰত আমাৰ জইণ্ট ফেমিলি হয় ন, তো আজি বোলে বাৰ্থডে, কালি বোলে এনিভাৰ্চাৰী, পাৰ্টি চলিয়ে থাকে। তো খোৱাতে আৰু মানে ৱেইট বাঢ়ি আছে। মই বোলো নাই এতিয়া আৰু ডায়েট কৰিব লাগে আৰু এনেকৈ। তো সেইটো কাৰণে মানে পূৰা এদিন মানে দিনটো পূৰা বডিটোক ডিটক্স কৰিলোঁ, আৰু এতিয়াৰ পৰা কালিৰ পৰা মানে নৰ্মেল ডায়েট কৰিম। আৰু মই ডায়েট কৰিলে ইণ্টাৰমিটেণ্ট ফাষ্টিংটো কৰোঁ। পিছত সেইবিলাক মই আপোনালোকক ভিডিঅ' দিম, ইণ্টাৰমিটেণ্ট ফাষ্টিং কি হয়। তো সেইখিনিয়ে কৰিলোঁ। তাৰপিছত এতিয়া খালোঁ, এতিয়া খাই নাখাওঁ। সন্ধিয়া মই মানে 6:30 পিছত একোৱে নাখাওঁ। তো এতিয়া খালে আৰু 6:30 ক'ত খাব পাৰিম, সেইখিনি নোৱাৰোৱে। আৰু আপোনালোকৰ যিটো মই হেয়াৰ ফলৰ মানে সেইটো ৰেমেডিটো দেখাইছিলোঁ ভিডিঅ'ত, তো সেইটো কৰিলে মানে আপোনালোকৰ চুলিটো সৰা বন্ধ হ'ব, আৰু যিবিলাক চুলি ফটা বা কিছুমানৰ ডেণ্ড্ৰাফ হয় সেইবিলাকো কমিব। ডেণ্ড্ৰাফ হোৱা মানুহ তাতে খালি অকণমান আদা ৰস দিলেই হ'ল। চুলি সৰাও ভাল হয়, ড্ৰাইও ভাল হয়, গোটেইখিনিয়ে ভাল হয়। আপোনালোকে কৰি চাব পাৰে আৰু সেইখিনি। ইমান গৰমো লাগিছে, ফেনখন বন্ধ কৰি দিছোঁ, নহ'লে পূৰা এটা বেকগ্ৰাউণ্ডত আৱাজ আহি থাকে ন, সেইটো কাৰণতে মই বোলো নাই ভিডিঅ'টো শেষ কৰোঁ, আপোনালোকক দি দিওঁ ভিডিঅ'টো। সেইটো কাৰণত বোলো লাষ্টখিনি কৰোঁ আৰু আপোনালোকে চাব ভিডিঅ'টো, ভাল পায় নে বেয়া পায় জনাব মোক কমেণ্ট কৰি, আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। বহুতে ভিডিঅ'বিলাক চায় কিন্তু মানে ছাবস্ক্ৰাইব নকৰে, তো ছাবস্ক্ৰাইবো কৰি দিব। নতুন ভিডিঅ' বনাইছে, অলপ ভাল লাগে আৰু ছাবস্ক্ৰাইব কৰি দিলে। সেইটোৱে আৰু সেনেকৈ। ঠিক আছে।